নমস্কাৰ, আজি আমি অকণমান ইউৰিনাৰী ট্ৰেক ইনফেকশ্যনৰ ওপৰত কথা পাতিম। মানে আমাৰ যিটো পেচাবৰ যিটো ইনফেকশ্যন বুলি আমি কওঁ, দেখা গৈছে প্ৰতিজন মহিলাই জীৱনত এবাৰ নহয় এবাৰ পেচাবৰ ইনফেকশ্যনত ভোগে। খুবেই কমন বেমাৰ, আৰু কিছুমান যদি আমি নিয়ম ফ'ল' কৰোঁ, কিছুমান নিয়ম যদি মানি চলোঁ, পেচাবৰ ইনফেকশ্যনৰ পৰা আমি বাচি থাকিব পাৰোঁ। চ' পেচাবৰ ইনফেকশ্যনৰ বিষয়ে জনাটো বহুত দৰকাৰী, কিয়নো পেচাবৰ ইনফেকশ্যন যদি বাৰে বাৰে হৈ থাকে বা সঘনে হৈ থাকে, কেতিয়াবা আপোনাৰ লং টাৰ্মত মানে দীৰ্ঘদিনীয়া গৈ পেলাই আপোনাৰ কিডনীটোত অকণমান ইফেক্ট পৰিব পাৰে বা কিডনীটো অকণমান দুৰ্বল হ'ব পাৰে। চ' পেচাবৰ ইনফেকশ্যনৰ বিষয়ে আমি জানিব লাগিব, পেচাবৰ ইনফেকশ্যনো কি কাৰণত হয়, আৰু আমি ডক্টৰৰ তাতে কেতিয়া যাব লাগে, আৰু আমি কিনো পৰীক্ষা কৰোঁ, কেনেকৈ আমি ভাল পাওঁ এই বেমাৰটোৰ পৰা। তাৰপিছত ধৰক আমি কি নিয়ম আমি ফ'ল' কৰি বা মানি চলি আমি পেচাবৰ ইনফেকশ্যনৰ পৰা বাচি থাকিব পাৰোঁ। চ' কথাটো হ'ল, পেচাবৰ ইনফেকশ্যন বা ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বুলি ক'লে আমাৰ মেইনলি বুজোৱা হয় আমাৰ তিনিটা বস্তু। এটা হ'ল আমাৰ কিডনীটো, যিটো চবতকৈ ওপৰত থাকে আমাৰ কিডনীটো, বৃক্ক আমাৰ দুই ছাইডত থাকে কামিহাৰৰ তলেৰে। তাৰপিছত আমাৰ মূত্ৰথলী, কিডনীৰ কাম হ'ল আপোনাৰ পেচাবটো বনোৱা, মানে কি কৰে সি আমাৰ যিটো তেজৰ পৰা বেয়া বস্তুবিলাক চেকি ভাল বস্তুবিলাক ৰাখি বেয়া বস্তুটো ওলাই দিয়া। সেইখিনি কিডনীটোই পেচাবখিনি বনোৱাৰ পিছত আমাৰ মূত্ৰথলী, যাক আমি ব্লাডাৰ বুলি কওঁ, ইউৰিনাৰী ব্লাডাৰ, তাত পেচাবখিনি জমা হয়। তাৰপিছত পেচাবৰ নলীৰে সেইটো ওলাই যায়। তো ঠিক আছে, এই তিনিটা বস্তু অৰ্থাৎ কিডনীটো ইনফেকশ্যন হ'ব পাৰে, যাক আমি পাইলোনেফ্ৰাইটিছ বুলি কওঁ, বা আমাৰ মূত্ৰথলীটোতো ইনফেকশ্যন হ'ব পাৰে, যাক আমি চিষ্টাইটিছ বুলি কওঁ, বা আপোনাৰ পেচাবৰ নলীটোতো ইনফেকশ্যন হ'ব পাৰে, যাক আমি ইউৰেথ্ৰাইটিছ বুলি কওঁ। মানে তিনি ধৰণৰ পেচাবৰ ইনফেকশ্যন থাকে। কিডনীটোৰ ইনফেকশ্যন হ'ব পাৰে, মূত্ৰথলীটোৰ ইনফেকশ্যন হ'ব পাৰে, নতুবা পেচাবৰ নলীৰো ইনফেকশ্যন হ'ব পাৰে। এই গোটেইকেইটাৰ ভিতৰত কিডনীৰ ইনফেকশ্যনটো অকণমান অলপ ভয়াৱহ, কাৰণ ইয়াৰ পৰা অলপ কমপ্লিকেশ্যনছ হ'ব পাৰে। আদাৰৱাইজ মূত্ৰথলী আৰু যিটো আমাৰ পেচাবৰ নলীৰ ইনফেকশ্যন খুব বেছি ছিৰিয়াছ নহয়, খুব সহজে ইয়াক চিকিৎসা কৰিব পৰা যায়, আৰু কম দিনৰ এণ্টিবায়'টিক খায়ে ইয়াক ভাল কৰিব পৰা যায়। কিন্তু কিডনীৰ ইনফেকশ্যন হ'লে অলপ দীঘলীয়াকৈ এণ্টিবায়'টিক খাবলগীয়া হয়। এতিয়া আমি জানো যে পেচাবৰ ইনফেকশ্যনৰ কাৰণসমূহ কি। প্ৰথম কথা জানিব লাগিব, পেচাবৰ ইনফেকশ্যন বা ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বেছিকৈ মহিলাৰ হোৱা দেখা যায়। হয়, মহিলাৰ বেছি হয়, পুৰুষৰ বহুতখিনি কম হোৱা দেখা যায়। মহিলাৰ বেছি হোৱাৰ মূল কাৰণটো হ'ল আমাৰ সামাজিক কিছুমান নিয়ম বা দায়বদ্ধতাৰ কাৰণে মহিলাসকলে য'তে ত'তে হয়তো পেচাব কৰিব নোৱাৰে। পুৰুষ এজনে বেছি সময় পেচাবটো ধৰি ৰখাৰ দৰকাৰ নাই। চ' মহিলাবিলাকে হয়তো বিভিন্ন কাৰণত পুৱা ঘৰৰ পৰা ওলাই যায়, হয়তো ভাল জেগা এটা নোপোৱাৰ কাৰণে তেওঁ পেচাব কৰিব নোৱাৰে, ফলত পেচাবটো তেওঁ ধৰি ৰাখিবলগীয়া হয়। আৰু সেইকাৰণে পেচাব ধৰি ৰখাটো এটা মেইন কাৰণ হ'ল, বেছি সময় যদি আমি জমা কৰি ৰাখোঁ, পেচাব লাগিলে যদি পেচাব কৰিব নাযাওঁ, সেইটো এটা মেইন কাৰণ হ'ল পেচাবৰ ইনফেকশ্যন হোৱাৰ। তাৰ বাহিৰে যদি আমি পানী কমকৈ খাওঁ, হয়, দেখা গৈছে যিবিলাকে পানী বেছিকৈ খায়, অৰ্থাৎ যদি আমি 2 লিটাৰমানতকৈ বেছি পানী খাওঁ নহয়, দেখা গৈছে তেওঁলোকৰ 50% চান্স পেচাবৰ ইনফেকশ্যন হোৱা বহুত কমি যায়, মানে 50% চান্স কমি যায়। তো 100জন মানুহে যদি আগৰ পৰা যদি পেচাবৰ ইনফেকশ্যন হৈ আছে, আৰু তাৰ 100জনে যদি আজিৰ পৰা এটা ডিচিশ্যন লয় যে আমি পানী খাম, নেক্সট 50জনৰ একো ঔষধ নোখোৱাকৈ পেচাবৰ ইনফেকশ্যন আৰু কেতিয়াও নোহোৱা হৈ যাব। তো এইটো বস্তু দৰকাৰী, মানে পানী খালে 50% চান্স কমি যায় পেচাবৰ ইনফেকশ্যন হোৱাৰ। তাৰ বাহিৰে কেতিয়া? প্ৰেগনেঞ্চিৰ সময়ত। হয়, প্ৰেগনেঞ্চিৰ সময়ত খুব বেছি পেচাবৰ ইনফেকশ্যন হোৱা দেখা যায় বিভিন্ন কাৰণত। কাৰণ বাঢ়ি হোৱা শিশুটোৰ কাৰণে, জৰায়ুটোৰ কাৰণে পেচাবৰ মূত্ৰথলীৰ ওপৰত প্ৰেছাৰ পৰে, ব্লাডাৰৰ ওপৰত। চ' বিভিন্ন কাৰণত হয়, বা কেতিয়াবা অবষ্ট্ৰাকশ্যন হয়, সেই যিটো ইউটেৰাছে যদি কেতিয়াবা পেচাবৰ নলীত চেপা বা হেঁচা দিয়ে। তো বিভিন্ন কাৰণত দেখা গৈছে প্ৰেগনেঞ্চিৰ সময়তো UTI মানে ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বহুত কমন। আৰু প্ৰেগনেঞ্চিৰ সময়ত UTI হোৱাৰ কাৰণে কেতিয়াবা এটা প্ৰিটাৰ্ম ডেলিভাৰীও হৈ যায়, মানে হয়তো 9 মাহত হ'ব লগা হৈছিল, কেতিয়াবা ডেলিভাৰীটো কমপ্লিকেশ্যন হোৱা দেখা যায়। অকল যে মাতৃ নহয়, শিশুটোৰ ওপৰতো ইফেক্ট পৰা দেখা যায় যদি মাতৃৰ পেচাবৰ ইনফেকশ্যন হৈ থাকে। চ' আজিকালি নিয়ম কৰি দিছে, যেতিয়া প্ৰেগনেণ্ট হয় তেওঁলোকৰ ৰুটিন এক্সামিনেশ্যন অফ ইউৰিন, মানে পেচাবৰ এটা পৰীক্ষা কৰাটো মেণ্ডেটৰী কৰি দিছে, আজিকালি কৰিবই লাগিব। তো সেইটো এটা কথা। তাৰ বাহিৰে আৰু কি কাৰণ আছে? কেতিয়াবা কি হয়, আমি কিবা এটা বেলেগ কাৰণত ষ্ট্ৰ'ক হৈছে পেচেণ্টটোৰ, বা এক্সিডেণ্ট হৈছে, পেচেণ্টটো বেড ৰিডেন হৈছে, বিচনাত পৰিছে, পেচাব কৰিব যাব নোৱাৰে, তাৰ কাৰণে কি হৈছে, পেচাবত পাইপ দি থৈছে, আমি কি ক'ম, কেথেডাৰ দিয়া বুলি ক'ম, ইউৰিনাৰী কেথেডাৰ। চ' পেচাবত যদি পাইপ দি থৈছে, তেতিয়াও পেচাবৰ ইনফেকশ্যন হোৱাৰ চান্সটো বেছি। চ' এইকেইটা, আৰু যদি আমি এটা বেমাৰ আছে যে যদি কিডনীত পাথৰ থাকে, তেতিয়াও মানুহৰ অলপমান বেলেগ মানুহতকৈ, পাথৰ নথকা মানুহ এজনতকৈ পেচাবৰ ইনফেকশ্যন হোৱাৰ চান্সটো বেছি। আৰু এটা ইম্পৰ্টেণ্ট কাৰণ আছে, আমি যিটো প্ৰষ্টেটোমেগালি বুলি কওঁ, যে
প্ৰষ্টেট যেতিয়া ডাঙৰ হয়, প্ৰষ্টেট বোলা এটা অংগ থাকে যিটো মহিলাৰ নাথাকে, পুৰুষৰ থাকে, আৰু 50ৰ ওপৰত বা 60ৰ ওপৰত প্ৰায় বেছিভাগ মানুহৰে এই প্ৰষ্টেট বোলা অংগটো বাঢ়ি যায় আৰু পেচাবৰ নলীত এটা হেঁচা দিয়ে আৰু পেচাবৰ ফ্ল'টো কমি যায়, পেচাব কৰোঁতে জোৰ লাগে। আমি এদিন প্ৰষ্টেটৰ ওপৰতো কথা পাতিম, আজি সেইটোৰ ওপৰত বিশেষ নকওঁ। তথাপি এইটো জানি লওক যে প্ৰষ্টেটৰ যেতিয়া এনলাৰ্জমেণ্ট হয়, প্ৰষ্টেট যেতিয়া ডাঙৰ হয়, তেতিয়া পেচাবৰ ইনফেকশ্যন হোৱা দেখা যায়। তো আমি কাৰণসমূহ গম পালোঁ। এতিয়া আহোঁ আমি লক্ষণবোৰ কি কি। তো লক্ষণবোৰ হ'ল বেছিকেলি চবতকৈ ইম্পৰ্টেণ্ট হ'ল যদি কিডনিৰ ইনফেকশ্যন হয় তেতিয়া কি হয়, কঁকালৰ ফালে বিষ আৰু অকণমান কামিহাৰৰ তলেৰে বিষ হ'ব পাৰে আৰু খুব জ্বৰ আহিব পাৰে। হয়, কিডনিৰ ইনফেকশ্যন যদি মই কৈছোঁ ন, পেচাবৰ ইনফেকশ্যন 3 ধৰণৰ আছে। কিডনিৰ ইনফেকশ্যন হ'ব পাৰে আৰু মূত্ৰথলী বা পেচাবৰ নলীৰ ইনফেকশ্যন হ'ব পাৰে। যিটো কিডনিৰ ইনফেকশ্যন যেতিয়া হয় তেতিয়া কি হ'ব, আপোনাৰ খুব কঁপি কঁপি ঠাণ্ডাত লাগি জ্বৰ আহিব, খুব বমি বমি ভাৱ আহিব, একো খাব মন নাযাব আৰু কঁকালৰ পিনে বিষ হ'ব। এইকেইটা হ'ল আপোনাৰ কিডনিৰ ইনফেকশ্যনৰ লক্ষণ। এই ক্ষেত্ৰত হয়তো আপোনাৰ বেছি পেচাব জ্বলা-পোৰা নাথাকিবও পাৰে। গতিকে পেচাব জ্বলা-পোৰা থকাটো এটা মেণ্ডেটৰী কথা নহয়। গতিকে মোৰ পেচাব জ্বলা-পোৰা নাই, গতিকে মোৰ পেচাবৰ ইনফেকশ্যন নাই, তেনেকুৱা নহয়। তো বেছিকেলি আমি গম পালোঁ যে কিডনিৰ যদি ইনফেকশ্যন হয়, বহুত বেছি জ্বৰ, গাৰ বিষ, ঠাণ্ডা লগা, কঁপি কঁপি জ্বৰ উঠা আৰু লগত আপোনাৰ বমিৰ ভাৱ থকাটো হয়। কিন্তু যদি আমি অলপ তলৰ পিনে আহোঁ, আমাৰ মূত্ৰথলী, ব্লাডাৰ বা আমাৰ যিটো ইউৰেথ্ৰা মানে পেচাবৰ নলীৰ ইনফেকশ্যন হয়, ইয়াত কিন্তু জ্বৰ খুব বেছি নাথাকে। জ্বৰ কম জ্বৰ থাকিব, অকণমান ঠাণ্ডা লাগিব পাৰে, খুব কঁপনি নাহে। তো জ্বৰৰ পৰিমাণটো কিডনিৰ ইনফেকশ্যনতকৈ অকণমান কম হ'ব। তাৰ বাহিৰে ইয়াত জ্বলা-পোৰাটো বেছি থাকিব, পেচাব বেছি জ্বলা-পোৰা লাগিব আৰু কি হ'ব, পেচাবটো কৰি আহি আৰু লাগু ভাৱ এটা লাগি থাকিব। টেণ্ডেঞ্চি মানে যিটো কয়, টেণ্ডেঞ্চিটো নম্বৰ থাকিব। পেচাব কৰি আহিল আৰু যেন কৰিব গ'লে ভালকৈ নহ'ব, হয়তো টুপকে অকণমান পেচাব হ'ব। তো ঘনে ঘনে পেচাব হ'ব আৰু খুব কৰি আহি বাৰে বাৰে লাগি থকাৰ টেণ্ডেঞ্চিটো থাকিব। আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে পেচাব কৰাৰ সময়ত নলীটোত খুব বেছি পুৰণি বা বিষো হ'ব পাৰে। তাৰ বাহিৰে কিছুমানৰ আকৌ কি হয়, পেচাবৰ ইনফেকশ্যন হ'লে পেচাব ধৰি ৰাখিব নোৱাৰে। অকণমান যদি পেচাব কৰা লাগিল ন, যেন বাথৰুম গৈয়ে নাপাব, তাৰ আগতে ওলাই যাব, বা যদি হাঁচি বা জোৰকৈ হাঁহি দিলে পেচাবটো লিক হৈ যাব পাৰে, ওলাই যাব পাৰে। এইবিলাকক কেতিয়াবা পেচাবৰ ইনফেকশ্যনৰ লক্ষণ হ'ব পাৰে। তো জ্বৰ নাথাকিব পাৰে। তো জ্বৰ জেনেৰেলি কিডনিৰ ইনফেকশ্যন হ'লেহে থাকে। তলৰ পিনে যদি ইনফেকশ্যন হয় তেতিয়া জেনেৰেলি জ্বৰ নাথাকে, জ্বলা-পোৰাটো থাকে। আৰু কিডনিৰ ইনফেকশ্যন হ'লে জ্বলা-পোৰা নাথাকে, বেছি জ্বৰটো বেছি থাকে। তো আমি এতিয়া গম পালোঁ, আমি কাৰণ গম পালোঁ, আমি লক্ষণসমূহ গম পালোঁ। চ' পেচাবৰ ইনফেকশ্যনত জেনেৰেলি কেতিয়াও, মই আগতে সদায় কওঁ যে আপোনালোকে 2 দিনমান ৰখক, অমুক ৰখক, ইয়াত কিন্তু সেইটো নিয়ম নাখাতে। পেচাবৰ ইনফেকশ্যন হ'লে ইমিডিয়েটলি যিমান পাৰে সোনকালে আপুনি ডক্টৰক দেখাব লাগে। কাৰণ এইকাৰণে কৈছোঁ যে পেচাবৰ ইনফেকশ্যন যদি আপুনি ভাল সময়ত ট্ৰিটমেণ্ট নকৰে, আপোনাৰ কিছুমান কমপ্লিকেশ্যন হ'ব পাৰে। কেতিয়াবা কিডনিটোত স্পট পৰিব পাৰে, যদি আমি একিউট কিডনি ইঞ্জুৰি বুলি কওঁ, আৰু কেতিয়াবা পাৰ্মানেণ্টলিও স্পট পৰিব পাৰে, যাক আমি ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ। চ' এইটো বস্তু দৰকাৰী। মেক্সিমামৰ কিন্তু একিউট হয়, ভয় কৰিব নালাগে। যেতিয়া আমি ডক্টৰৰ তাত যাব, এণ্টিবায়'টিক দিব, তেতিয়া হয় কিছুমান আমি যেতিয়া পেচাবৰ ইনফেকশ্যন হয় এনেকুৱাও দেখা যায়, ক্ৰিয়েটিনিন পৰ্যন্ত বাঢ়ি যায়। তেতিয়া ভয় খাব নালাগে। এইটো নুবুজায় যে আপোনাৰ কিডনিটো বেয়া হৈছে, সেইটো জাষ্ট আপোনাৰ ইনফেকশ্যন থকাৰ কাৰণে ক্ৰিয়েটিনিনটো অলপ বাঢ়িছে, আপোনাৰ কিডনি বেয়া হোৱা নাই। আপুনি জাষ্ট ডক্টৰৰ পৰামৰ্শটো ল'লে হ'ল, যি এণ্টিবায়'টিক দিয়ে এণ্টিবায়'টিক খালে হ'ল আৰু তেওঁৰ নিয়মখিনি ফ'ল' কৰিলে হ'ল। চ' এইটো এটা বস্তু। চ' পেচাবৰ ইনফেকশ্যনত জেনেৰেলি ৰখাৰ দৰকাৰ নাই। আপুনি যদি চিমটম পাইছে, আপুনি ইমিডিয়েটলি ডক্টৰৰ তাতে যাব লাগে। আৰু ঘৰত থকা সময়খিনি পানী বেছিকৈ খাই থাকিব লাগে। যদি আপোনাৰ এনেকুৱা কিবা বেমাৰ আছে য'ত আপোনাক ডক্টৰে মানা কৰি থৈছে পানী খাব, যেনে কেতিয়াবা লিভাৰৰ বেমাৰ হ'লে বা হাৰ্টৰ বেমাৰ হ'লে, বা কেতিয়াবা কিডনিৰ যদি এনেকুৱা হয়, পেচেণ্টৰ ডায়েলিচিছ কৰি আছে, তেতিয়া আমি বেছি পানী খাব নিদিওঁ। নহ'লে কি হয়, তেওঁলোকৰ হয়তো ভৰি ফুলি যায়, পেটত পানী জমা হয়। তো তেওঁলোকক বাদ দি পেলাই বাকী মানুহখিনি কিন্তু পানী খাই থাকিব লাগে, আৰু পানী খাই থকাটো ভাল। চ' ডক্টৰ তাতে আপুনি গ'ল, ডক্টৰক আপুনি লক্ষণখিনি ক'লে, ডক্টৰে প্ৰথম পৰীক্ষা কৰিব দিব আপোনাক এটা পেচাবৰ ৰুটিন এক্সামিনেশ্যন বুলি কওঁ, এটা ইউৰিন বুলি কয়, ৰুটিন এক্সামিনেশ্যন অফ ইউৰিন। তাত আমি কি চাওঁ, তাত আমি কিছুমান বেক্টেৰিয়া আৰু পাছ চেল এইবিলাক চাওঁ। তো ৰুটিন এক্সামিনেশ্যন ইউৰিন কৰাৰ লগে লগে আমি গম পাম যে পেচাবৰ এটা ইনফেকশ্যন আছে। কিন্তু কেতিয়াবা কি হয়, কিছুমানৰ ইনফেকশ্যন থকাৰ পিছতো হয়তো এই ৰিপৰ্টটো নৰ্মেলো আহিব পাৰে। গতিকে নৰ্মেল ৰিপৰ্ট এটা এইটো নুবুজায় যে আপোনাৰ পেচাবৰ ইনফেকশ্যন নাই। সেইজন ডক্টৰে চাই পেলাই গম পাব, আপোনাৰ লক্ষণৰ ওপৰত ভিত্তি কৰিহে এইটো ডিচিশ্যন লোৱা হ'ব। তাৰ বাহিৰে আৰু এটা আমি এটা পৰীক্ষা কৰোঁ, যিটো আমি কওঁ কালচাৰ কৰা বুলি। কালচাৰ কৰাটো কি বস্তু জানে নাই, মানে পেচাবটো আপোনাৰ লৈ পেলাই জাষ্ট চাব যে কি বেক্টেৰিয়াটো ইনফেকশ্যনটো কৰি আছে, আৰু তাৰ এগেইনষ্টত কি এণ্টিবায়'টিকে কাম দিব। হয়, কাৰণ চাওক, বহুত হয়তো শ বেক্টেৰিয়া আছে। তো আমি বিভিন্ন ধৰণৰ বেক্টেৰিয়াই পেচাবৰ ইনফেকশ্যন কৰে। ইকলাই বুলি আছে, প্ৰটিয়াছ বুলি আছে, এইবিলাক কিছুমান বেক্টেৰিয়াৰ নাম। যেনে কৰোণা ভাইৰাছ, এটা ভাইৰাছ যিটো আমাৰ শ্বাস প্ৰশ্বাসৰ নলীত ইনফেকশ্যন কৰে। সেনেকৈ পেচাবৰ নলীৰো ইনফেকশ্যন কৰা কিছুমান মানে বেক্টেৰিয়া আছে, যাক আমি ইকলাই, প্ৰটিয়াছ বুলি কওঁ। তো এতিয়া আমি
কালচাৰ ৰিপৰ্টটো কৰিলে আমি গম পাম যে কোনটো বেক্টেৰিয়াই কৰিছে। আৰু তো এণ্টিবায়'টিকো বহুত আছে, হয়নে নহয়? কোনটো এণ্টিবায়'টিক কাম দিব? কেতিয়াবাতো এনেকুৱা হ'ব পাৰে যিটো এণ্টিবায়'টিক আপুনি দিম বুলি বা ডক্টৰে আপোনাক দিম বুলি ভাবিছে সেইটোতো ৰেজিষ্টেণ্টো হ'ব পাৰে, সেইটোতো আপোনাৰ সেই বেক্টেৰিয়া এগেইনষ্টত কাম নকৰিবও পাৰে। তো কালচাৰ কৰাটো খুব দৰকাৰী। কালচাৰ ৰিপৰ্টটো আহোঁতে কেতিয়াবা 72 ঘণ্টা সময় লাগে। গতিকে সেইখিনি সময়ত কালচাৰৰ ইউৰিনটো দিয়াৰ পিছত ডক্টৰে আপোনাক কিবা এটা এণ্টিবায়'টিক দি দিব। যদি সেই ৰিপৰ্টত যদি ডক্টৰে দিয়া এণ্টিবায়'টিকটোৱে যদি দেখিছে যে হয়তো এণ্টিবায়'টিকো কাম দিয়ে, সেইটোৱে কণ্টিনিউ কৰিব, নতুবা হয়তো কেতিয়াবা এণ্টিবায়'টিকটো চেঞ্জ কৰিব লগা হয় যদি ৰিপৰ্টত এইটো দেখায় যে আপুনি যিটো এণ্টিবায়'টিক দি থৈছে বা খাই আছে সেইটো যদি কাম নিদিয়ে। সেই ৰিপৰ্টত আহি যাব না কালচাৰৰ ৰিপৰ্টটোত 3 দিন পিছত 72 ঘণ্টা পিছত। তো আমি কি ক'লোঁ, এটা আৰি ইউৰিন কৰিম য'ত আমি গম পাম যে ইনফেকশ্যন আছে নে নাই, আৰু এটা কালচাৰ কৰিম ইনফেকশ্যন আছে কিন্তু কিহে কৰিছে সেইটো জানাৰ কাৰণে। যদি ডক্টৰে কিবা কাৰণ ডাউট কৰে যে পেচেণ্টৰ বাৰে বাৰে ইনফেকশ্যন হৈ আছে, আপুনি ক'লে যে নহয় ছাৰ মোৰ এমাহ আগতে পেচাবৰ ইনফেকশ্যন হৈছে, মই হেৰি কৰিছোঁ, ঔষধ খাইছোঁ, ভাল পাইছোঁ, মোৰ আকৌ হ'ল, তেতিয়া ডক্টৰজনে এইটো ভাবিব যে নিশ্চয় কিবা এটা গণ্ডগোল আছে যিটোৰ কাৰণে আপোনাৰ বাৰে বাৰে হৈ আছে। তেতিয়া ডক্টৰে এখন আল্ট্ৰাচাউণ্ড কৰিব দিব পাৰে। আল্ট্ৰাচাউণ্ড কেতিয়াবা কি হয়, এনেকুৱা আমি দেখোঁ যে বাৰে বাৰে ইনফেকশ্যন হৈ থকা মানুহ কিছুমানৰ আমি কিডনীত পাথৰ পাওঁ, ঠিক আছে, বা কিডনীৰটো নলীটো অলপ চেপা খোৱা টাইপৰ দেখা পাওঁ, ঠিক আছে, বা কিছুমানৰো বয়সীয়াল মানে পুৰুষৰ দেখা পাওঁ যে আপোনাৰ প্ৰষ্টেটটো ডাঙৰ হৈ আছে। কিয় এইটো দৰকাৰী? কাৰণ আমি যদি সেই মেইন বেমাৰটো, আমি কিডনী পাথৰটোৰ যদি ট্ৰিটমেণ্ট নকৰোঁ, আমি যদি প্ৰষ্টেটৰ ট্ৰিটমেণ্টটো নকৰোঁ, তেতিয়া পেচাবৰ ইনফেকশ্যনটো ভাল নহ'ব। এণ্টিবায়'টিক দিলে 2 দিনমান কমি থাকিব কিন্তু পাৰ্মানেণ্টলি ভাল নহ'ব। তো কেতিয়াবা আল্ট্ৰাচাউণ্ডো কৰিব লগা হয়। আৰু কিছুমানে কেতিয়াবা হয়তো কিছুমানক আমি ব্লাডৰো পৰীক্ষা কৰিব দিব লগা হয় যদি আমি ভাবোঁ যে পেচাবৰ ইনফেকশ্যনটো ব্লাডলৈকে গৈছে, যাক আমি চেপ্টিচেমিয়া হোৱা বুলি কওঁ। কেতিয়াবা এনেকুৱা হয় যে পেচাবৰ ইনফেকশ্যন হৈ পেলাই মানুহজনৰ তেজতো ইনফেকশ্যনটো গুচি যায়, তেতিয়া অকণমান হয়তো মানে বস্তুটো ভয়াৱহ এটা পৰিস্থিতিলৈকে যাব পাৰে। সেইকাৰণে মই কওঁ যে পেচাবৰ ইনফেকশ্যন হ'লে তৎক্ষণাত ডক্টৰ তাতে যোৱাটো সদায় উচিত। চ' ব্লাডৰ ইনফেকশ্যনত ব্লাডতো আমি পৰীক্ষা কৰিব পাৰোঁ। তাৰপিছত ডক্টৰে সেই হিচাপত আপুনি এণ্টিবায়'টিক দিব, পানী খাব দিব। তো তেনেকুৱা কথা। এতিয়া মেইন কথাটো হ'ল যে আমি কেনেকৈ ঘৰত থাকি বা কিবিলাক নিয়ম পালন কৰি আমি পেচাবৰ ইনফেকশ্যন নোহোৱাকৈ থাকিব পাৰিম। নাম্বাৰ 1, প্ৰেগনেঞ্চিৰ সময়ত আমি সদায় ডক্টৰৰ পৰামৰ্শ লৈ থাকিব লাগে। তেওঁলোকে মাহে 2 মাহে আপোনাৰ মাতি থাকে আৰু তেওঁলোকৰ সদায় এডভাইচটো ফ'ল' কৰিব লাগে। দৰকাৰ হ'লে তেওঁলোকে যি পৰীক্ষা কৰিব দিয়ে সেইটো পৰীক্ষা কৰিব লাগে। নাম্বাৰ 2, সদায় পানী বেছিকৈ খাব লাগে আৰু ঘনে ঘনে খাব লাগে। নাম্বাৰ 3, কেতিয়াও পেচাব ধৰি ৰাখিব নালাগে। যিমান পাৰে পেচাব লাগিলে পেচাবটো কৰি দিব লাগে। বহুতে কি কৰে, ৰাতি হয়তো পেচাব কৰা লাগে কিন্তু টোপনিৰ মানে আলি জালিতে আৰু পুৱা হ'ব আৰু এতিয়া নুঠো, বা ঠাণ্ডা দিনত এতিয়া লেপৰ পৰা ওলাই যাব মন নাই, বা ক'ৰবাত গাড়ী চলাই আছে একেলগে মানে নলবাৰীৰ পৰা হয়তো গৈ থাকে, মাজ ৰাস্তাতে হয়তো পেচাব কৰা লাগে কিন্তু ভাবে হ'ব ইয়াতনো আৰু ক'ত নামিম, একেলগে গুৱাহাটীতে গৈ পাই পেলাই পেচাব কৰিম। সেইবিলাক মানে অভ্যাসটো এৰিব লাগিব। তো পেচাবটো পৰাপক্ষত ধৰি ৰাখিব নালাগে। তো এইটো 3 নম্বৰ। 4 নম্বৰ, কেথেটাৰ যদি কিছুমান মানুহ ব্যৱহাৰ কৰি আছে তো নিৰ্দিষ্ট সময়ৰ মূৰত ডক্টৰৰ এডভাইচ লৈ পেলাই কেথেটাৰটো চেঞ্জ কৰিব লাগে, পুৰণা এডাল গুচাই পেলাই নতুন এডাল দিব লাগে। হয়, কিছুমান এনেকুৱা বেমাৰীও থাকিব হয়তো 2-3 বছৰৰ কাৰণে হয়তো বিচনাত থাকিব লগা হ'ব পাৰে, কিবা হয়তো তেওঁৰ স্পাইনেল ইঞ্জুৰি হোৱাৰ কাৰণে, বা তেওঁৰ ভৰি এখন কাটা যোৱাৰ কাৰণে, বা হয়তো তেওঁৰ ষ্ট্ৰ'ক হোৱাৰ কাৰণে। তেতিয়া কি কৰিব লাগিব, তেওঁতো আৰু উঠি পেচাব কৰিব যাব নোৱাৰিব পাৰে। তো আমি এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আমি পেচাবৰ পাইপডাল আমি চেঞ্জ কৰিব লাগিব। তাৰপিছত ইম্পৰ্টেণ্ট কথা হ'ল 5 নম্বৰ, যদি পেচেণ্টৰ ডায়েবেটিছ থাকে, ডায়েবেটিছ থকা মানুহৰ পেচাবৰ ইনফেকশ্যন হোৱাৰ চান্সটো বেছি। ডায়েবেটিছটো এটা কণ্ট্ৰলত ৰাখিব চেষ্টা কৰিব লাগিব, বহুত দৰকাৰী, ঠিক আছে। তো ডায়েবেটিছ সদায় মানে কণ্ট্ৰলত ৰাখিব চেষ্টা কৰিব লাগে। তাৰপিছত দেখা গৈছে কিছুমান গৱেষণাত যদি আপুনি লেমন জুচ, মানে আমি যিটো এস্কৰ্বিক এচিড, যিটো ভিটামিন চি হয় ন, তো ভিটামিন চি যুক্ত খাদ্যবিলাক খালে অকণমান ইউৰিনৰ ইনফেকশ্যনটো কম হোৱা দেখা যায়। তাৰ বাহিৰে আপোনাৰ যদি এটা ফল আছে, আমাৰ সেই ফলটো ইয়াত নাপায়, তথাপিও আপোনালোকৰ জানিবৰ কাৰণে মই কৈছোঁ, ক্ৰেনবেৰী বুলি এটা, যেনে ষ্ট্ৰবেৰী হয়, ব্লুবেৰী হয়, এটা ক্ৰেনবেৰী বুলি এটা ফল পায়। সেই ফলটো জেনেৰেলি নৰ্থ আমেৰিকাত পায় আৰু লণ্ডনত পায়। আমাৰ ইণ্ডিয়াতো হয়তো কিছুমান অনলাইন শ্বপিঙৰ দ্বাৰা আনিব পৰা যায়। তো ক্ৰেনবেৰীটো কিছুমান আপোনাৰ ৰিচাৰ্চে দেখাইছে, এইটো 100% নহয় কিন্তু, যে কিছুমানে দেখাইছে যে ক্ৰেনবেৰীত এটা ডিমেন'জ বুলি এটা কেমিকেল, এটা ৰাসায়নিক দ্ৰব্য থাকে, যিটোৰ সেৱন কৰিলে ক্ৰেনবেৰী সেই ফলটো যদি খাই থকা যায়, তাৰ এটা মেইন এডভান্টেজ হ'ল যে সেইবিলাক মানুহৰ অকণমান পেচাবৰ ইনফেকশ্যনটো কম হোৱা দেখা যায়। কিন্তু এই বিষয়ত আৰু ৰিচাৰ্চৰ ঠাই আছে আৰু গৱেষণা হ'ব লাগিব, জাষ্ট আপোনালোকৰ জনোৱাৰ কাৰণে মই কথাটো কৈছোঁ। তো এইখিনিয়ে কথা, পেচাবৰ ইনফেকশ্যনটোক বেছি ভয় নাখাব, কিন্তু বেছি নেগলেক্টো নকৰিব, কাৰণ কেতিয়াবা পেচাবৰ ইনফেকশ্যনৰ পৰা কিডনীত স্পটো পৰিব পাৰে আৰু কেতিয়াবা চেপ্টিচেমিয়া হ'ব পাৰে, ব্লাডৰ ইনফেকশ্যনো যাব পাৰে। চ' ধন্যবাদ। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব।